নমস্কাৰ বন্ধুসকল আপোনালোকক আকৌ লৈ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজি ভিডিঅ'টোৰ টপিক অলপ বেলেগ আছে এইটো আছে অসমৰ বিষয়ে আৰু ইমান দেৰি নকৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আৰম্ভ কৰাৰ আগতে এটা কথা ক'বলৈ ওলাইছোঁ যে মোৰ চেনেল যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে তাৰ ওচৰত থকা নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব আৰু তাৰ দ্বিতীয়তে কথাটো হৈছে যদি আপুনি পুৰণা ছাবস্ক্ৰাইবাৰ তেনেহ'লে আপুনি লাইক কৰিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেৰি নকৰি পেলাই আৰু আজি ভিডিঅ'টোৰ টপিকটো হৈছে অসমৰ 10 এনে ব্যক্তি যাৰ নাম অসমৰ এনে ব্যক্তি যাৰ ধন সম্পত্তি ইমান অহৰহ যথেষ্ট তেওঁৰ কাৰণে বহুত যথেষ্ট আৰু অসমৰ আটাইতকৈ ধনী মানুহৰ ভিতৰত তেওঁলোকৰ নাম আহে আৰু ভিডিঅ'টো দেৰি নকৰি পেলাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ক'ব পাৰিবনে অসমৰ 10 এনে মহান ব্যক্তি যেনে ধনী ব্যক্তিৰ নাম আপোনালোকে এনেই মনত ভাবি চাব পাৰিবনে কেতিয়াবা এইটো আপুনি কেতিয়াও নাভাবে মই এনে 10জন ব্যক্তিৰ নাম ক'ম আপোনালোকে ভাবি পেলাই চিন্তা কৰিবলগীয়া পৰিস্থিতি নহয় যায় আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো প্ৰথম লিষ্টত আছে মণিকুমাৰ সুব্বা আপোনালোকে সকলোৱে দেখিছে চাগে মণিকুমাৰ সুব্বাক আৰু সকলোৱে জানে চাগে তেওঁৰ জন্ম হৈছিল নেপালত 1958 চনৰ 16 মাৰ্চত নেপালত তেওঁৰ জন্ম হৈছিল আৰু এপ্ৰক্স তেওঁৰ মুঠ ধন সম্পত্তি 306 কোটি টকা আছে আৰু তেওঁ তেজপুৰ লোকসভা আছিল কনষ্টিটিউটেন্সি আৰু তেওঁ দিল্লীৰ আৰ্থ মিন্স হস্পিটেল নিউ দিল্লী অন 27 মে 2019 তেওঁৰ ডেথ হৈছিল আৰু 2 নম্বৰতে ক'বলৈ যাওঁতে ইয়াত পৰিব বদৰুদ্দিন আজমলৰ জন্ম হৈছিল 1950 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে আৰু তেওঁ নেট ৱৰ্থ মুঠ ধন সম্পত্তি আছিল 67 কোটি টকা আৰু তেওঁ ধুবুৰী লোকসভাৰ ধুবুৰীৰ আছিল আৰু তেওঁ এতিয়াও বৰ্তমান পলিটিক্সত আসামত আছে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট তেওঁ জন্ম হৈছিল 10 ফেব্ৰুৱাৰী 1960 দীঘলা পাথৰ গাঁও আৰু নাহৰকটীয়া আৰু তেওঁৰ পত্নীৰ নাম আছিল মিছেছ শ্ৰদ্ধা সোণোৱাল আৰু তেওঁ অসম গণ পৰিষদৰ পলিটিচিয়ান আছিলে আৰু তেওঁ ইলেকশ্যন নাহৰকটীয়াৰ পৰা খেলিছিলে আৰু তেওঁ বহুতো তেওঁৰ মুঠ টকা আছিল 34 কোটি টকা আৰু ইয়াৰ পিছতে আহে ইতেশ বৰদলৈ তেওঁৰ ফটোটো নেটত মই পোৱা নাই সেইকাৰণে ফটোটো নাই আৰু যদি ফটোটো পাওঁ তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তেওঁৰ নামৰ সৈতে আপোনালোকে তেওঁৰ নামটো চাই ল'ব পাৰিব আৰু তেওঁ আছে আমাৰ লিষ্টৰ 5 নম্বৰ ব্যক্তি আৰু তেওঁৰ নেট ৱৰ্থ মুঠ ধন সম্পত্তি 50 কোটি টকা এপ্ৰক্স ল'ব আছে আৰু তেওঁৰ জন্মৰ বিষয়ে ইমান সঠিককৈ দিয়া হোৱা নাই সেইকাৰণে মই ক'ব নোৱাৰিলোঁ আৰু তেওঁ কিন্তু গুৱাহাটী মেডিকেল কলেজ ইন 1996ত তেওঁ ডিক্লেয়াৰ্ড ফৰ ৱৰ্থ অফ 50 crore টাইম ফিলিং নমিনেশ্যন ইন ইলেকশ্যন কেণ্ডিডেট আৰু তেওঁৰ 50 কোটি টকা আছিলে বুলি ঘোষণা কৰা হৈছিল আৰু ইয়াৰ পিছতে আহে নাৰায়ণ ডেকাৰ জন্ম দিয়া হোৱা নাই হ'লেও তেওঁৰ মুঠ 17.23 কোটি টকা ধন সম্পত্তি আছে বুলি কোৱা হৈছে আৰু ইয়াৰ পিছতে আহে ৰাহুল ৰয় আৰু ইয়াৰ আপোনালোকে দেখিছে চাগে সাইডত যোনবোৰ ফটো দিছে সেইবোৰ ইমান অৰিজিনেল নহয়
আৰু আপোনালোকে ভাবিছে চাগে তেওঁ সৰ্বানন্দ সোণোৱাল হ'ব পাৰে বুলি, বাট তেওঁ সৰ্বানন্দ সোণোৱাল নহয়, তেওঁ ফটোটো মিষ্টেক্সত লাগি গৈছে। হ'লেও আপোনালোকে হ'বও পাৰে, কিন্তু একে ডিজাইনৰ বুলি নাভাবিব, কাৰণ ৰাহুল ৰয়ো হ'ব পাৰে। কাৰণ মই নেটত চাৰ্চ কৰোঁতে এইকেইটাই ফটো পাইছিলোঁ, সেইকাৰণে মই এইবোৰ ফটো দিয়াত বাধ্য হ'লোঁ। কিন্তু যদি ভুল থাকে তেনেহ'লে মোক ক্ষমা কৰি দিব। যোনটো শুদ্ধ হয় তেনেহ'লে কমেণ্টত লিংকটো দি দিব আৰু মই চাই ল'ম। আৰু তেওঁৰ মুঠ ধন সম্পত্তি আছে 25 কোটি টকা এপ্ৰক্স। আৰু ইয়াৰ পিছতে আহে সুস্মিতা দেৱ, আৰু তেওঁ জন্ম হৈছিল 1972 চনৰ 25 ছেপ্টেম্বৰ শিলচৰ ইন আছাম। শিলচৰত তেওঁ জন্ম হৈছিল আৰু তেওঁ লোকসভা খেলিছিল শিলচৰৰ পৰা। আৰু তেওঁৰ মুঠ ধন সম্পত্তি আছে এপ্ৰক্স 8 কোটি টকা। 8 কোটি টকা তেওঁ ওচৰত এতিয়া আছে বুলি ঘোষণা কৰা হৈছে। আৰু ইয়াৰ পিছতে আহে আমাৰ 8 নম্বৰ ব্যক্তি দ্বীপেন পাঠক। তেওঁৰ জন্ম হৈছিল 7 ফেব্ৰুৱাৰী 1962 চনত আৰু তেওঁৰ এপ্ৰক্স 6 কোটি টকা মুঠ টকা আছে বুলি ঘোষণা কৰা হৈছে।